নমস্কাৰ মই আমাৰ ছাত্ৰসকল যিসকল ছাত্ৰী 2023 বৰ্ষত মেট্ৰিক পৰীক্ষা দি আছে আজি আমি সিহঁতৰ মাজলৈ লৈছোঁ 2021 বৰ্ষৰ তোমালোকৰ যিটো ফাইনেল পৰীক্ষা হৈছিল সেই ফাইনেল পৰীক্ষা যিটো তোমালোকৰ এছএমএছ পেপাৰটো আছে আজি আমি এছএমএছ পেপাৰখন তোমালোকৰ মাজত লৈছোঁ কিয়নো ছাত্ৰসকল 18 তাৰিখে তোমালোকৰ পৰীক্ষাটো আছে 18 মাৰ্চত তোমালোকৰ পৰীক্ষাটো আছে এছএমএছ আজি আমি এছএমএছ 2021 বৰ্ষৰ তোমালোকৰ যিটো কুৱেশ্যন পেপাৰ আছে এছএমএছ পেপাৰটো আজি আমি এই পেপাৰখনৰ পৰা তোমালোকক কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন দেখাই যাম তোমালোকৰ এই কুৱেশ্যনটোৰ পৰা ছাত্ৰসকল আৰু হেকেটা কুৱেশ্যনৰ মাজৰ পৰা তোমালোকৰ কমন থাকিবলৈ বেছি সম্ভাৱনা আছে 18 তাৰিখে ছাত্ৰসকল মই যেকেটা কুৱেশ্যন কৈ যাম তোমালোকক 4 আৰু 5 মাৰ্কৰ কুৱেশ্যনবিলাক দেখাই যাম তোমালোকে এটা কুৱেশ্যন মনোযোগেৰে চাই যাম ছাত্ৰসকল তোমালোকে একেটা কুৱেশ্যন মই যেকেটা কৈ যাম তোমালোকে এটা কুৱেশ্যন শিকিবা বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক ছাত্ৰসকল বহুত ইম্পৰ্টেণ্ট হয় এইবিলাক কুৱেশ্যনৰ পৰা আহি থাকে তোমালোকৰ পৰীক্ষা ছাত্ৰসকল তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ প্ৰথম পৰা শেষলৈকে সম্পূৰ্ণ চাই যাবা আৰু এটা কথা তোমালোকে যদি চেনেলটোত নতুনকৈ আহিছা অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা এনে ধৰণৰ ভিডিঅ'বিলাক সবত পাই থাকিবলৈ ছাত্ৰসকল টাইম দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া চোৱা তোমালোকৰ 2 নম্বৰ কি কৈছে চমুত্তৰ লিখা ইয়াত দি আছে দুটা কুৱেশ্যনত 2 2 কৈ 4 ইয়াৰ পৰা তোমালোকে শিকিবা খ নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে বহুত ছাত্ৰসকল পাছত শিকিবা তোমালোকে 3 নম্বৰ কুৱেশ্যনটো 3 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় পাছত ইয়াত দিছে তলৰ যিকোনো এটাৰ প্ৰশ্ন উত্তৰ লিখা 4 মাৰ্কৰ কাৰণে তোমালোকে ইয়াৰ পৰাই দুইটাই শিকিবা দুইটাই গুৰুত্বপূৰ্ণ আছে ইম্পৰ্টেণ্ট আছে ছাত্ৰসকল পাছত দিছে 5 নম্বৰৰ পৰা তোমালোকে শিকিবা অতি চমুত্তৰ লিখা ইয়াৰ পৰা 1 1 কৈ 2 দুটাত আছে ছাত্ৰসকল 2 মাৰ্কৰ 1 1 কৈ ছাত্ৰসকল ইয়াৰ পৰা শিকিবা তোমালোকে 1 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে বহুত ইম্পৰ্টেণ্ট আছে পাছত এই পেনে ছাত্ৰসকল তোমালোকে চোৱা ইয়াত দিছে দুটা তোমালোকৰ কুৱেশ্যন 2 মাৰ্কৰ কাৰণে 2 2 কৰি 4 7 নম্বৰৰ পৰা তোমালোকে শিকিবা খ নম্বৰ কুৱেশ্যনটো পাছত দিছে তলৰ যিকোনো প্ৰশ্ন উত্তৰ লিখা 8 নম্বৰৰ পৰা তোমালোকে ক নম্বৰ শিকিবা পাছত ইয়াত দিছে তোমালোকে চোৱা 10 নম্বৰত দিছে কি কৈছে যে 2 মাৰ্কৰ কাৰণে তলৰ যিকোনো এটাৰ চমু উত্তৰ লিখা ইয়াৰ পৰা তোমালোকে দুইটা শিকিবা দুইটা গুৰুত্বপূৰ্ণ আছে ক আৰু খ দুইটা গুৰুত্বপূৰ্ণ আছে ছাত্ৰসকল তোমালোকে শিকিবা একেটা শিকিবা তোমালোকে চোৱা 3 মাৰ্কৰ কাৰণে 11 নম্বৰৰ ক আৰু খ ইয়াৰ পৰা ইয়াত দুটা কৈছে তোমালোকে ক আৰু খ দুটা কুৱেশ্যন দিছে ইয়াৰ পৰা খ নম্বৰটো শিকা তোমালোকে বহুত ইম্পৰ্টেণ্ট আছে বহুত গুৰুত্বপূৰ্ণ ছাত্ৰসকল পাছত ইয়াত দিছে 12 নম্বৰত 4 মাৰ্কৰ কাৰণে তলৰ যিকোনো এটাৰ এচোৱা ব্যাখ্যা কৰা ইয়াৰ পৰা শিকিবা তোমালোকে খ নম্বৰটো ইম্পৰ্টেণ্ট আছে পাছত শিকিবা তোমালোকে 13 পৰা নালাগে 1 মাৰ্কৰ হয় দিছে তোমালোকৰ চোৱা 18 নম্বৰৰ পৰা ইয়াত কিছু তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখা ইয়াৰ পৰা শিকিবা তোমালোকে অসমৰ প্ৰাকৃতিক সম্পদ ইম্পৰ্টেণ্ট আছে আৰু শিকিবা তোমালোকে ঘ নম্বৰটো ছাত্ৰ ছাত্ৰী আৰু সমাজ সেৱা বহুত গুৰুত্বপূৰ্ণ পাছত শিকিবা তোমালোকে 19 নম্বৰ কুৱেশ্যন 6 মাৰ্কৰ ছাত্ৰসকল ইয়াৰ পৰা শিকিবা তোমালোকে 19 নম্বৰ কুৱেশ্যনটো 6 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছে পাছত ছাত্ৰসকল ইয়াত দিছে তোমালোকে চোৱা 3 নম্বৰৰ 23 নম্বৰৰ 3 মাৰ্কৰ কাৰণে দিছে ছাত্ৰসকল ইয়াৰ পৰা শিকিবা তোমালোকে খ নম্বৰটো ছাত্ৰসকল তোমালোকে ইয়াৰ পৰা খ নম্বৰ কুৱেশ্যনটো শিকিবা পাছত এপিনে তোমালোকে চোৱা 26 নম্বৰৰ কি কৈছে তলত দিয়া প্ৰশ্নৰ উত্তৰ লিখা 26 নম্বৰৰ পৰা শিকিবা তোমালোকে খ নম্বৰ কুৱেশ্যনটো ছাত্ৰসকল মই যেকেইটা কুৱেশ্যন দেখাইছোঁ তোমালোকে এই কুৱেশ্যন শিকি পৰীক্ষাত বহিব পাৰা কমচে কম 20 মাৰ্কছৰ কমন থাকিব ছাত্ৰসকল তোমালোকে এইকেইটা কুৱেশ্যন শিকি পৰীক্ষাত বহিবা ছাত্ৰসকল তোমালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে তোমালোকৰ বন্ধু বান্ধৱীৰ শ্বেয়াৰ কৰি দিবা লাইক কৰি কমেণ্ট কৰি জনাই দিবা আৰু অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ